নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে মই মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি মোৰ ইউটিউব চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব, যাতে মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগেৰে লাভ কৰিব পাৰে। আৰু তোমালোকে যদি এই ভিডিঅ'টোৰ পৰা সঁচাকৈ উপকৃত হোৱা তেনেহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজি এই ভিডিঅ'টোত গ্ৰামাৰৰ ডিটাৰমিনাৰ ANDৰ বিষয়ে আলোচনা কৰিম। ইয়াত মন কৰিবলগীয়া কথা যে ইয়াত ANDক আৰ্টিকল বুলিও জনা যায়। আৰ্টিকল দুই প্ৰকাৰৰ, ডেফিনিট আৰ্টিকল আৰু ইনডেফিনিট আৰ্টিকল। ইয়াত ডিটোক ডেফিনিট আৰ্টিকল আৰু আৰু এনক ইনডেফিনিট আৰ্টিকল বুলি কোৱা হয়। কিন্তু আমি আৰ্টিকল ANDৰ বিষয়ে জনাৰ আগতে ভাৱেল আৰু কনচনেণ্টৰ বিষয়ে খুব ভালদৰে জানিব লাগিব। ইংৰাজীত 26টা এলফাবেট থাকে আৰু এই 26টা এলফাবেটৰ ভিতৰত 5টা ভাৱেল থাকে। সেই 5টা ভাৱেল হ'ল A-E-I-O-U আৰু এই A-E-I-O-U বাহিৰে বাকী আটাইখিনি এলফাবেটক কনচনেণ্ট বুলি জনা যায়। এই A-E-I-O-U এই 5টা হ'ল ভাৱেল। এই কথাটো তোমালোকে খুব ভালদৰে মনত ৰাখিব লাগিব। এতিয়া আমি আৰ্টিকল ANDৰ বিষয়ে আলোচনা কৰোঁ। A আৰু Nৰ অৰ্থ একেই যদিও A আৰু Nৰ ব্যৱহাৰ বেলেগ বেলেগ। প্ৰথমতে A ব্যৱহাৰৰ বিষয়ে আলোচনা কৰোঁ। কনচনেণ্টৰ আগত A ব্যৱহাৰ কৰা হয় আৰু যদি ভাৱেলৰ উচ্চাৰণ U বা Yৰ দৰে হয় তেন্তে তাৰ আগত A ব্যৱহাৰ কৰা হয়। মানে আমি যিটো নাউনৰ আগত আৰ্টিকলটো বহাম সেই নাউনৰ প্ৰথমৰ এলফাবেটটো যদি ভাৱেল হয় আৰু তাৰ উচ্চাৰণ যদি কনচনেণ্টৰ দৰে হয়, মানে U বা Yৰ দৰে হয়, তেতিয়া তাৰ আগত A ব্যৱহাৰ কৰা হয়। যিহেতু কনচনেণ্টৰ আগতহে A ব্যৱহাৰ কৰা হয়, ভাৱেলৰ আগত Nহে বহে, কিন্তু U বা Yৰ দৰে উচ্চাৰণ কৰিলে ভাৱেলৰ আগতো A বহে। U বা Yৰ দৰে উচ্চাৰণ কৰা কেইটামান হ'ল ইউনিভাৰ্চিটি, ইউনিফৰ্ম, ইউনিয়ন, ইউনিটি, ইউনিভাৰ্চেল, ইউৰোপিয়ান, ওৱান। এইকেইটা যদি থাকে তেতিয়া তাৰ আগত N ব্যৱহাৰ কৰা নহয়, তাৰ পৰিৱৰ্তে Aহে ব্যৱহাৰ কৰা হয়। এতিয়া আমি কেইটামান এক্সাম্পল আলোচনা কৰোঁ। প্ৰথমৰ এক্সাম্পলটো হ'ল দিছ ইজ এ বেগ। ইয়াত বেগৰ আগত A বহিব, কিয়নো বেগৰ বিটো কনচনেণ্ট, যিহেতু কনচনেণ্টৰ আগত A ব্যৱহাৰ কৰা হয়। আন এটা এক্সাম্পল হ'ল মাই ফাদাৰ গিভ মি ডেছ বিউটিফুল গিফ্ট ইন মাই বাৰ্থডে। ইয়াত বিউটিফুলৰ বিটো যিহেতু কনচনেণ্ট সেয়ে ইয়াৰ আগত A বহে। এতিয়া আমি Nৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰোঁ। ভাৱেলৰ আগত N ব্যৱহাৰ কৰা হয়। যদি কোনো কনচনেণ্টৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় তেতিয়া তাৰ আগত N ব্যৱহাৰ কৰা হয়, যেনে আৱাৰ, অনেষ্ট, অনাৰ, অনাৰেবল, হেয়াৰ। ইয়াত আৱাৰৰ আগত H আছে, এই Hটো হ'ল কনচনেণ্ট, যদিও Hটো ইয়াত উচ্চাৰণ হোৱা নাই। ইয়াত আৱাৰ হৈছে, আৱাৰ মানে ইয়াত ভাৱেলৰ দৰে উচ্চাৰণ হৈছে, সেয়ে ইয়াৰ আগত N ব্যৱহাৰ কৰা হয়। ডিটাৰমিনাৰ 3 নম্বৰ নিয়মটো হৈছে যদি কোনো নাউন শ্বৰ্ট ফৰ্মত থাকে তেতিয়া তাৰ আগত N ব্যৱহাৰ কৰা হয়, যেনে হি ইজ এন MLA। ইয়াত MLA টো শ্বৰ্ট ফৰ্মত লিখা আছে, সেয়ে তাৰ আগত N ব্যৱহাৰ কৰা হৈছে। ডিৰ ব্যৱহাৰ নিৰ্দিষ্টকে বুজাবলৈ ডি ব্যৱহাৰ কৰা হয়, যেনে দা বুক, দা মেন। ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে হি গেভ মি ডেছ 1 rupee নোট। ইয়াত 1ৰ অ'টো হ'ল ভাৱেল, যিহেতু ভাৱেলৰ আগত N ব্যৱহাৰ কৰা হয় সেয়ে ইয়াৰ আগত আমি N ব্যৱহাৰ কৰিম, কিন্তু আমি ইয়াৰ আগত N ব্যৱহাৰ কৰিব নোৱাৰোঁ, কিয়নো ইয়াৰ উচ্চাৰণ U বা যদি ভাৱেলৰ উচ্চাৰণ মানে U বা Yৰ দৰে হয় তেতিয়া তাৰ আগত Aহে ব্যৱহাৰ কৰা হয়। ইয়াত 1 এইটো Yৰ দৰে উচ্চাৰণ হৈছে, সেয়ে ইয়াৰ আগত আমি Aহে ব্যৱহাৰ কৰিম। ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে চি ইজ ডেছ ইউৰোপিয়ান লেডি। ইয়াত ইউৰোপিয়ানৰ আগৰ ইটো হ'ল ভাৱেল, ভাৱেলৰ আগত N ব্যৱহাৰ কৰা হয়, কিন্তু ভাৱেলৰ উচ্চাৰণ যদি U বা Yৰ দৰে হয় তেতিয়া তাৰ আগত Aহে ব্যৱহাৰ কৰা হয়। যিহেতু ইউৰোপিয়ানটো ইউৰ দৰে উচ্চাৰণ হৈছে সেয়ে ইয়াৰ আগত A ব্যৱহাৰ কৰা হৈছে। ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন ডেছ ইউনিভাৰ্চিটি অফ আমেৰিকা। ইয়াত ইউনিভাৰ্চিটিটো ইউটো হ'ল ভাৱেল, ভাৱেলৰ আগত N ব্যৱহাৰ কৰা হয়, কিন্তু আমি ইয়াত N ব্যৱহাৰ কৰিব নোৱাৰোঁ। যদি U বা Yৰ দৰে উচ্চাৰণ হয় তেতিয়া আমি Aহে ব্যৱহাৰ কৰোঁ, সেই ইউনিভাৰ্চিটিৰ আগত A ব্যৱহাৰ কৰা হৈছে। ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন দ্য ইউনিভাৰ্চিটি অফ আমেৰিকা হুইচ ইজ দ্য বেষ্ট ইন আমেৰিকা। ইয়াত ইউনিভাৰ্চিটিৰ আগত ডি ব্যৱহাৰ কৰা হৈছে, প্ৰকৃততে ইউনিভাৰ্চিটিৰ আগত A ব্যৱহাৰ কৰিব লাগিছিলে, কিন্তু ইয়াত ডি ব্যৱহাৰ হৈছে, কিয়নো ইয়াত চেণ্টেঞ্চটোত নিৰ্দিষ্টকৈ বুজাইছে। এটা চেণ্টেঞ্চ আমি নিৰ্দিষ্টকৈ বুজাইছে বুলি কেনেকৈ গম পাম?
যদি দুটা সেন্টেন্স মিলি এটা সেন্টেন্স হয় তেতিয়া সেই সেন্টেন্সটোত নিৰ্দিষ্টকৈ বুজাইছে বুলি আমি গম পাম আৰু তাত আমি ডি আৰ্টিকলটো ব্যৱহাৰ কৰিম ইয়াত মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন দ্য ইউনিভাৰ্চিটি অফ আমেৰিকা এইটো এটা সেন্টেন্স হুইচ ইজ দ্য বেষ্ট ইন আমেৰিকা যিখন হ'ল আমেৰিকাৰ ভিতৰত বিখ্যাত এইটো আন এটা সেন্টেন্স দুটা সেন্টেন্স মিলি এটা সেন্টেন্স হ'লে তাত আমি ডি আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব ইয়াত এটা সেন্টেন্স দিয়া আছে হি বট ইউনিফৰ্ম ইয়াত ইউনিফৰ্মৰ আগত এ ব্যৱহাৰ কৰা হৈছে কিয়নো ইউনিফৰ্মটো ইউ দৰে উচ্চাৰণ হৈছে সেয়ে ইয়াৰ আগত এ ব্যৱহাৰ কৰা হৈছে ইয়াত এটা সেন্টেন্স দিয়া আছে দ্য ৱৰ্কাৰ্ছ নিড ডেছ আৱাৰ টু কমপ্লিট দ্য ৱৰ্ক ইয়াত আৱাৰৰ এইচটো উচ্চাৰণ হোৱা নাই অ'টো যিহেতু ভাৱেল সেয়ে ইয়াৰ আগত এন ব্যৱহাৰ কৰা হৈছে যদি কনচনেণ্টৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় তেতিয়া তাৰ আগত এন ব্যৱহাৰ কৰা হয় দিছ ইজ ডেছ আমব্ৰেলা ইয়াত আমব্ৰেলা ইউটো যিহেতু ভাৱেল সেয়ে ইয়াৰ আগত এন ব্যৱহাৰ কৰা হৈছে হি ইজ ডেছ এম পি ইয়াত এম পিটো যিহেতু শ্বৰ্ট ফৰ্মত লিখা আছে এম পি ফুল মিনিং হ'ল মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট এইটো যিহেতু শ্বৰ্ট ফৰ্মত লিখা আছে যদি কোনো নাম শ্বৰ্ট ফৰ্মত লিখা থাকে তেতিয়া তাৰ আগত এন ব্যৱহাৰ কৰা হয় সেয়ে ইয়াৰ আগত আমি এন ব্যৱহাৰ কৰিছোঁ হিজ ফাদাৰ ইজ ডেছ অনেষ্ট পাৰ্চন ইয়াত অনেষ্টৰ এইচটো উচ্চাৰণ হোৱা নাই অ'টো যিহেতু ভাৱেল সেয়ে ইয়াৰ আগত এন ব্যৱহাৰ কৰা হৈছে দিছ ইজ ডেছ আমব্ৰেলা হুইচ আই লষ্ট য়েষ্টাৰডে ইয়াত আমব্ৰেলা ইউটো যিহেতু ভাৱেল সেয়ে ইয়াৰ আগত এন ব্যৱহাৰ কৰিব লাগে কিন্তু ইয়াৰ আগত আমি এন ব্যৱহাৰ নকৰোঁ ইয়াৰ আগত আমি ডি ব্যৱহাৰ কৰিম কিয়নো ইয়াত দুটা সেন্টেন্স মিলি এটা সেন্টেন্স হৈছে যদি দুটা সেন্টেন্স মিলি এটা সেন্টেন্স হয় তেতিয়া তাৰ আগত ডি ব্যৱহাৰ কৰা হয় মানে সেই সেন্টেন্সটো নিৰ্দিষ্টকৈ বুজোৱা হয় ইয়াত দিছ ইজ ডেছ আমব্ৰেলা সেইটোৱে মোৰ আমব্ৰেলাটো হুইচ আই লষ্ট য়েষ্টাৰডে যিটো মই যোৱাকালি হেৰুৱাইছিলোঁ মানে ইয়াত দুটা সেন্টেন্স মিলি এটা সেন্টেন্স হৈছে সেয়ে ইয়াৰ আগত ডি ব্যৱহাৰ কৰা হৈছে ইয়াত নিৰ্দিষ্টকৈ বুজাইছে মানে আজিৰ এই ভিডিঅ'টোত যদি তোমালোকৰ ক'ৰবাত বুজাত অসুবিধা হৈছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নেপাহৰিবা আজিলৈ ইমানেই থেংকছ গুড বাই